নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এখন গাঁৱত এজন জমিদাৰ আছিলে আৰু তেওঁৰ তাত বহুত সম্পত্তি আছিলে। তেওঁৰ সম্পত্তিক লৈ বহুত সন্তুষ্ট আছিলে। হঠাৎ এদিন তেওঁ হিচাপ লগাই চায় যে সেই সম্পত্তি তেওঁৰ কেৱল সন্তানলৈকেহে হ'ব, কিন্তু তেওঁৰ সন্তানবোৰৰ কি হ'ব? এইটো ভাৱধাৰা অহাৰ পিছত জমিদাৰজন গভীৰ চিন্তাত পৰে। সেই সময়তে গৌতম বুদ্ধ সেই নগৰত আছিলে। জমিদাৰজন তেওঁৰ তাত যায় আৰু কয়, মহাৰাজ, মোক ইমান সম্পত্তি লাগে যে মই বুঢ়া, মোৰ সন্তানবোৰ বুঢ়া আৰু মোৰ সন্তানবোৰ বুঢ়া হৈ যায়, তথাপি যাতে মোৰ সম্পত্তি কেতিয়াও শেষ হৈ নাযায়। বুদ্ধই কয়, ঠিক আছে, এনেকুৱাই হ'ব, কিন্তু ইয়াৰ বাবে তোমাক এটা কাম কৰিব লাগিব। তোমাৰ ঘৰৰ ওচৰত ভঙা ফুটা জুপুৰি এটাত এজনী শাহুৱেক আৰু বোৱাৰী বাস কৰে। অহাকালি তেওঁলোকক এদিনৰ ভোজন দি আহিবা, তাৰপিছত তোমাৰ ইচ্ছা পূৰণ হৈ যাব। জমিদাৰজনৰ বহুত ফূৰ্তি লাগে। তেওঁৰ ৰাতিটো বহুত মুস্কিলেৰে কাটে। ৰাতিপুৱাৰ লগে লগে তেওঁ ভোজন লৈ সেই জুপুৰিত উপস্থিত হয়। তেওঁ দেখে যে শাহুৱেকজনী ধ্যানত মগ্ন, বোৱাৰীজনী জুপুৰিটোৰ চাফা কৰি আছিলে। জমিদাৰজনে বোৱাৰীজনীক কয়, এইটো লোৱা, মই তোমালোকৰ বাবে ভোজন আনিছোঁ। বোৱাৰীজনী মূৰটো উঠাই জমিদাৰজনৰ ফালে চায় আৰু কয়, নালাগে আমাক এইবোৰ, আমাৰ তাত আজি খোৱাৰ বাবে ভোজন আছে। জমিদাৰজন কয়, তাতেনো কি হ'ল, অহাকালি কামত আহিব। তাৰপিছত বোৱাৰীজনী কয়, আমি অহাকালিৰ বাবে সংগ্ৰহ নকৰোঁ, ভগৱানে আমাক সদায় দিয়ে। এইটো শুনি জমিদাৰজন অবাক হৈ ৰয়। তেওঁ ভাবে, এফালে এওঁলোক যিসকল কালিৰ চিন্তা নকৰে আৰু আনফালে মই সন্তানৰ কথা চিন্তা কৰি মৰি আছোঁ। তেওঁৰ চকু খুলি যায় আৰু তেওঁ ধনৰ লালসা এৰি দিয়ে আৰু তেওঁ ভগৱান বুদ্ধৰ কথা বুজি পায়। এই ভিডিঅ'টিৰ জৰিয়তে আমি এইটোৱে বুজিব পাৰোঁ যে আমি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে, কিন্তু আমাৰ বৰ্তমানক মাৰি পেলাই নহয়। আমাৰ লগত বৰ্তমান যি আছে তাতেই সুখী হৈ থাকিব লাগে, তেতিয়াহে আমাৰ জীৱনটো সুখময় হয়। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।